क'क्राझारनि लुंसुं ओनसोलाव मेलेरिया बांनायखौ लानानै बिथां बिटिआरनि सिइएम प्रमद बर' बिथां सारनि खौरांगिरि मेल तो खुलुमबाय लोगोफोर नोंथांमोन साफ्रोमखौबो आंनि इउट्युब चेनेलनि गोदान भिडिअ फिन खेबसेबाव गोसो गोथारै बरायनानै लाबावबाय आई होप नोंथांमोना इसोरनि अननायाव मोजाङैनो दङ स' नरन्स ब्लग्स इउट्युब चेनेलाव आं अनार नरन केरकातारि स' जायफ्रा चेनेलाव दिनसे फार्स्ट टाइम चेनेलखौ साबस्क्राइब आरो भिडिअखौ लाइक खालामनानै फैबाय थानाय समाव भिडिअ बानायनो एसेब्लाबो थुलुंगा होलांगोन होननानै मिजिंथिबाय निश्चय भिडिअखौ नोंथाङा जुदि मोजां मोनदोंब्लाथाय शेयार खालामनानै हो जाहाथे बयबो बर' रायजो राजाफ्रानो नुसारो आरो भिडिअखौ शेयार खालामना हो तो बेखौ आं बुंखांबायानो तो खननै जाबाय रिपिट जाबाय तो फुल नायजोब भिडिअखौ बिनि उनाव कमेन्ट हरनो दाबाव যোৱা মাহৰ পৰা টেষ্ট বিলাক বহুত বেছি হৈছে আমি বহুত বেছি টেষ্ট কৰিছো এই কাৰণে আজি এই ৰেকৰ্ডটো আহিছে তো এই কাৰণে এতিয়া আমি কি কৰিছো যেহেতু অলপ আৰু সংখ্যাটো বাঢ়ি গল আক্ৰান্তটো সংখ্যাটো বাঢ়ি গল এই কাৰণে অহা পৰহিৰ পৰা আমি সম্পূৰ্ণ 24/7 যাতে কাম কৰিব পাৰে ইয়াৰ কাৰণে 12টা মেলেৰিয়া কেম্প কৰাৰ কাৰণে সিদ্ধান্ত লৈছো এজন শিশু বৰপেটাত লৈ গৈছিলে তাত ঢুকাইছে আৰু ইয়াত ট্ৰিটমেন্ট কৰিবলৈ আনিছিলে বিভিন্ন স্থানত তেখেতসকলে ঢুকাইছে ইয়াৰ মূল কাৰণটো হৈছে যে তাত যিখিনি পাব্লিকৰ মাজত এৱাৰনেছ থাকিব লাগিছিলে এটো এৱাৰনেছটো অলপ কম হৈছে আৰু এই কাৰণে আমি এতিয়া পুনৰ এৱাৰনেছটো আজি আমি ৰেকৰ্ডিং কৰিছো সান্তালী ভাষাত এৱাৰনেছ কৰাৰ কাৰণে আৰু বড়ো ভাষা অসমীয়া ভাষা সব ভাষাতে এৱাৰনেছৰ কাৰণে কিছুমান ৰেকৰ্ডিং কৰি প্লাই মেছেজ পঠাৱাৰ কাৰণে ব্যৱস্থা কৰিছো আৰু অহা কালিৰ পিছত মাইক যোগেদিও এৱাৰনেছ কৰা হ'ব যাতে হেল্থ কেম্প বিলাকত তেখেতসকলে আহে আমাৰ বিটিসি অঞ্চলত বিশেষভাৱে আমাৰ কোকৰাঝাৰ ডিস্ট্ৰিক্টত যোৱা 2 মাহৰ পৰা মেলেৰিয়া অলপ কেছ বাঢ়ি আছে বাকি ডিস্ট্ৰিক্টতো আছে কিন্তু বাকি ডিস্ট্ৰিক্টৰ কেছটো বহুত কম কোকৰাঝাৰত আজি এতিয়ালৈকে আমি যেটো হিসাব পাইছো 2096 মেলেৰিয়া পজিটিভ টেষ্ট হৈছে ইয়াৰ ভিতৰত পিভি যেটো প্লাজমোডিয়াম ভাইভেক্স বুলি কোৱা হয় এটো 1674 আৰু পিএফ এটো 422 আৰু টোটাল 2096 আমাৰ মেলেৰিয়া পজিটিভ পাইছো আৰু এতিয়ালৈকে আমাক হেলথ ডিপাৰ্টমেন্টৰ পৰা যিখিনি খবৰ দিছে ইয়াত 5 জন মেলেৰিয়া ঢুকাইছে 7 জন বুলি ৰিপৰ্ট আহিছে কিন্তু 2 জন অন্য বেমাৰ আছিল কিন্তু 5 জন মেলেৰিয়া ঢুকাইছে ইয়াৰ ভিতৰত শিশুও আছে মই আজি আমি লুংসুঙলৈ গৈছিলো আৰু লুংসুং এৰিয়াতে সবচে বেছি মেলেৰিয়া পজিটিভ ইটো চলি আছে আৰু এই কাৰণে অহা পৰহিৰ পৰা লুংসুং এৰিয়াত 6টা আমাৰ এফআৰসি আছে কিন্তু এটা এফআৰসি ডাঙৰ কাৰণে টোটাল 7টা মেলেৰিয়া কেম্প বা হেল্থ কেম্প আমি তাতে এমাহৰ কাৰণে কন্টিনিউ কৰিব বিচাৰিছো আৰু বাকি আমাৰ কসুগাঁও দতমা গোসাইগাঁও এই সাইডেটো অলপ কেছ আছে কাৰণে কুল মিলাই 12টা কেম্প আমি আৰম্ভ কৰিব বিচাৰিছো আমাৰ হেলথ ডিপাৰ্টমেন্টৰ পৰা আজি আমি পুনৰ ৰিভিউ কৰিছো ইয়াত আমাৰ ডেপুটি কমিশনাৰ এনএইচএমৰ বিষয়া আৰু লগতে মেডিকেল কলেজ আমি একেলগে বহি প্লাই কিছুমান পলিসি আমি আপডেট কৰিছো জি অঞ্চলত আমাৰ সাৰ্ভিলেন্স ওয়াৰ্কাৰ কম আছে যত আমাৰ আশা কৰ্মী কম আছে এই অঞ্চল বিলাকত সব মানে ফ্যামিলি টু ফ্যামিলি ভিজিট কৰি প্লাই সবকো যাতে টেষ্ট কৰিব পাৰে সাৰ্ভে কৰিব পাৰে ইয়াৰ কাৰণে মেন পাৱাৰটো বাঢ়াই দিয়াৰ কাৰণে আজি সিদ্ধান্ত লোৱা হৈছে আৰু এই এৰিয়া বিলাকৰ কাৰণে আমাৰ হান্স ফাউন্ডেশন আমাৰ হেলথ সেক্টৰত কাম কৰি আছে আমাৰ নিজৰ হেলথ ডিপাৰ্টমেন্টত বহুতখিনি এম্বুলেন্স আছে গতিকে এই অঞ্চলৰ কাৰণে আমি এম্বুলেন্স কিনিও ৰেডি কৰিছো মেডিকেল কলেজতো স্পেশালি মেলেৰিয়া আক্ৰান্ত সকলৰ কাৰণে স্পেশালি আমি ট্ৰিটমেন্ট কৰাৰ কাৰণে ব্যৱস্থা কৰা হৈছে আৰু মেডিকেল কলেজে আমাক কোঅপাৰেট কৰিছে আৰু ডক্টৰ যত হেল্থ কেম্প হ'ব ইয়াতো মেডিকেল কলেজৰ পৰা ডক্টৰ পঠোৱা হ'ব আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত অলৰেডি আলোচনা হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া অহাকালি গুৱাহাটীৰ পৰা এটা টিম আমালৈ কোকৰাঝাৰলৈ পঠাইছে তেখেতসকলে অহাকালি আহি পাব আৰু অহা পৰহিলৈ কমিশনাৰো আহি পাব হেল্থৰ বাকি যিখিনি মেডিসিন আমাৰ তাত যথেষ্ট আছে আৰু যেটো আৰডি কিট টেষ্ট কৰাৰ কাৰণে এতিয়ালৈকে আমাৰ তাত যথেষ্ট আছে প্ৰায় 3000 আছে 2000 আৰু পঠাই দিব বুলি আমাৰ অসমৰ হেলথ ডিপাৰ্টমেন্টৰ পৰা জনোৱা হৈছে
আৰু আঠুৱাৰ পৰা আদি কৰি যিখিনি প্ৰয়োজন আছে আমি সব এতিয়া আমাৰ যিখিনি আছে আৰু যিখিনি আহিব এইখিনি আমি সব আজি হিসাব নিকাশ কৰিছো আৰু এইখিনি সব ৰেডি হৈছে তো এই কাৰণে মই বিশেষভাৱে আমাৰ যিখিনি অঞ্চলত আক্ৰান্ত হৈ আছে এই ৰাইজক সজাগতা কৰাৰ কাৰণে লিফলেট দিয়া হৈছে এই লিফলেট বিলাক সবে পঢ়ি চাবলৈ মই অনুৰোধ কৰিছো আৰু এইখিনি সময়ত যেহেতু আমাৰ ধান চপোৱা সময় সবে ধান কাটিছে আৰু এইখিনি সময়ত গাঁৱৰ মানুহবিলাক খুব ব্যস্ত থাকে ৰাতিপুৱাৰ পৰা গধূলিলৈকে আৰু গধূলি সময়ত প্ৰায় ঘৰৰ পৰা বাহিৰতে থকা হয় কিছুমানে ধানটো কি কয় মাৰণ মাৰে বা কিবা কৰে তেনেকুৱা বহুত ব্যস্ত থাকে মই হি সকলক অনুৰোধ কৰিছো যাতে তেখেতসকলে এই পৰিবেশটো কোনো যাতে নেগলেক্ট নকৰে আৰু সকলো ভালকে কাপোৰ পিন্ধি থাকিব লাগে ৰাতি ভালকে আঠুৱাটো লগাব লাগে আৰু দিনতো যদি কোনোবা খুয়ে তাতে আঠুৱাটো লগাই পেলাই খুব লাগে মই হেতু অনুৰোধ কৰিছো আৰু ঘৰত যিজনৰ জ্বৰ হৈছে হেতু ৰখিব নালাগে টেষ্ট কৰিব লাগে আজি মই এজন আমাৰ সান্থালী সম্প্ৰদায়ৰ এজন ব্যক্তি লুংসুঙত লগ পাইছিলো তেখেতৰ যোৱা কালিৰ পৰা জ্বৰ হৈ আছে কিন্তু তেখেতে টেষ্ট কৰা নাই আৰু মই অন দা স্পট তাতে টেষ্ট কৰাইছিলো আৰু লগে লগে তেখেতৰ ম্যালেৰিয়া পজিটিভ পাইছে পিভি পজিটিভ পাইছে আৰু তেখেতে কৈছে যে দুদিনৰ পৰা জ্বৰ হৈ আছে কিন্তু তেখেতে মেডিসিন খোৱা নাই ডক্টৰে দিয়া মেডিসিনটো খোৱা নাই কিন্তু তেখেতে গাউলিয়া মেডিসিন খাই আছে তো সেই কাৰণে মই অনুৰোধ কৰিছো এই অঞ্চল বিলাকত আমাৰ আশা কৰ্মীৰ পৰা আদি কৰি লোকাল ফাৰ্মাসী সবতো যেটো ম্যালেৰিয়াৰ মেডিসিন ক্লোৰোকুইন তাত গৈ পাইছে বিভিন্ন মেডিসিন বিলাক গৈ পাইছে যাতে ডক্টৰে দিয়া ডোজ কিনি কমপ্লিট কৰে মই হেতু অনুৰোধ কৰিছো আৰু এতিয়া আমি আজি সিদ্ধান্ত লোৱা হৈছে হোল ফ্যামিলিকে টেষ্ট কৰা হ'ব ইয়াত যাতে কোঅপাৰেট কৰে কাৰণ কেতিয়াবা কি হয় অলৰেডি মানে বিজাণুটো আছে কিন্তু 2-3 দিনলৈকে কেতিয়াবা জ্বৰ নলায় তো তেতিয়া অলপ কেতিয়াবা ডেঞ্জাৰ হ'ব পাৰে সেই কাৰণে আমি হি এৰিয়াটো কমপ্লিটলি টেষ্ট কৰাৰ কাৰণে সাৰ্ভে কৰাৰ কাৰণে সিদ্ধান্ত আজি লোৱা হৈছে ইয়াত যাতে সকলো কোঅপাৰেট কৰে এটো মই অনুৰোধ কৰিছো আৰু এনটিআৰ কোকৰাঝাৰ ডিস্ট্ৰিক্টতে ইতিমধ্যে আমাৰ হেলথ ডিপাৰ্টমেন্টে নোটিস দিয়া হৈছে যে আমাৰ যিখিনি জ্বৰ আহিব যি সকলৰ জ্বৰ হ'ব তেখেত সকলক যাতে ম্যালেৰিয়া টেষ্ট কৰে এটো সবকক কোৱা হৈছে আৰু আমাৰ এডজইনিং ডিস্ট্ৰিক্ট বিলাক তাত যদি পেশেন্ট বিলাক যায় বঙাইগাঁও বা কবাত ধুবুৰী ওচৰে পাজৰে যদি কোনবা পেশেন্ট বিলাক যায় তেখেত সকলক যাতে ম্যালেৰিয়া টেষ্টটো কৰে আৰু আমাৰ হেলথ ডিপাৰ্টমেন্টক আমাৰ জয়েন্ট ডাইৰেক্টৰ সকলক জনাই দিয়ে এই কথাটো কোৱা হৈছে গতিকে বৰ্তমান যেটো ম্যালেৰিয়াৰ পৰিবেশ ইয়াত আমি সম্পূৰ্ণভাৱে বিটিসি কাউন্সিলৰ তৰফৰ পৰা আমি প্ৰিপেয়াৰ্ড হৈছো এটো মোকাবিলা কৰিবৰ কাৰণে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক যিখিনি ইয়াত মেডিসিনৰ পৰা আদি কৰি যিমানখিনি ডক্টৰ আদি কৰি লাগে সবক তেখেতে ইতিমধ্যে নিৰ্দেশ দিছে তো সেই কাৰণে মই আজি আমাৰ হেলথ ডিপাৰ্টমেন্টৰ আমাৰ ইএম ডাঙৰীয়া অৰূপ দে ডাঙৰীয়া আছে আমাৰ ডেপুটি কমিশনাৰ আছে আমি সকলোৱে কোকৰাঝাৰত এই কেদিনটো আমি চাই আছিলো কিন্তু আজিৰ পৰা মানে 100% মেলেৰিয়াৰ ওপৰত ফোকাস কৰি প্লাই কাম কৰিবলৈ আমি ৰেডি হৈ আমি মিডিয়াত আহা নাই কিন্তু কামটো বহুত আগৰ পৰাই কৰিছো যোৱা মাহত আমি মিটিং কৰিছো আৰু যোৱা মাহত ডেপুটি কমিশনাৰ আন্ডাৰত এটা কমিটি বনাই দিয়া হৈছে আমাৰ সেক্ৰেটাৰী যোৱা মাহতে আমি কমিটি বনাই দিছো আৰু যোৱা মাহৰ পৰা টেষ্ট বিলাক বহুত বেছি হৈছে আমি বহুত বেছি টেষ্ট কৰিছো এই কাৰণে আজি এই ৰেকৰ্ডটো আহিছে তো এই কাৰণে এতিয়া আমি কি কৰিছো যেহেতু অলপ আৰু সংখ্যাটো বাঢ়ি গল আক্ৰান্তটো সংখ্যাটো বাঢ়ি গল এই কাৰণে অহা পৰহিৰ পৰা আমি সম্পূৰ্ণ 24/7 যাতে কাম কৰিব পাৰে ইয়াৰ কাৰণে 12টা মেলেৰিয়া কেম্প কৰাৰ কাৰণে সিদ্ধান্ত লৈছো আৰু এটা মেডিকেল কলেজত এই মাত্ৰ প্ৰিন্সিপাল ডাঙৰীয়াও আছিল আমি কথা পাতিছো যে কমসে কম দুটা ৰুম স্পেশালি মেলেৰিয়াৰ কাৰণে ঠিক কৰিবলৈ কোৱা হৈছে আৰু মই হিদিনা শুনিছো যে ইয়াত ব্লাড নাই বুলি প্লাই এটা ৰেফাৰ কৰিছে এই কাৰণে অহা কালিৰ পিছত আমাৰ হেলথ ইএম আৰু আমি সকলো অৰ্গানাইজ কৰি হেলথ ব্লাড ডোনেশন কেম্পও আমি কৰিব বিচাৰিছো যাতে ব্লাড কম নহয় যেহেতু ব্লাড আমাৰ ব্লাড বেংক আছে এই কাৰণে সৰু কুৰা প্ৰবলেম আছিল মেডিকেল কলেজত নতুন মেডিকেল কলেজ হিচাপে তো প্ৰবলেম অলপ থাকিব কিন্তু আজি মিটিংখন হৈ যোৱাৰ পিছত মই আশা ৰাখিছো যে মেডিকেল কলেজ সম্পূৰ্ণভাৱে ইয়াৰ কাৰণে প্ৰিপেয়াৰ্ড হৈ যাব যে মেলেৰিয়া পেশেন্ট আহিলে ট্ৰিটমেন্ট কৰাৰ কাৰণে তেখেত সকলো আজিৰ পৰা প্ৰিপেয়াৰ্ড হৈ যাব ইটো বেছি দিন হোৱা নাই 21 দিনৰ ভিতৰতে এজন শিশু বৰপেটাত লৈ গৈছিলে
তাত ঢুকাইছে আৰু ইয়াত ট্ৰিটমেন্ট কৰিবলৈ আনিছিলে বিভিন্ন স্থানত তেখেতসকলে ঢুকাইছে ইয়াৰ মূল কাৰণটো হৈছে যে তাত যিখিনি পাব্লিকৰ মাজত এৱাৰনেছ থাকিব লাগিছিলে এইটো এৱাৰনেছটো অলপ কম হৈছে আৰু সেই কাৰণে আমি এতিয়া পুনৰ এৱাৰনেছটো আজি আমি ৰেকৰ্ডিং কৰিছো সান্তালী ভাষাত এৱাৰনেছ কৰাৰ কাৰণে আৰু বড়ো ভাষা অসমীয়া ভাষা সব ভাষাতে এৱাৰনেছৰ কাৰণে কিছুমান ৰেকৰ্ডিং কৰি প্লাই মেছেজ পঠাৱাৰ কাৰণে ব্যৱস্থা কৰিছো আৰু অহা কালিৰ পিছত মাইক যোগেদিও এৱাৰনেছ কৰা হ'ব যাতে হেল্থ কেম্প বিলাকত তেখেতসকলে আহে আমি নিজৰ জনগোষ্ঠীৰ ষ্টুডেণ্ট ইউনিয়ন জাতীয় সংগঠন বিলাককো অনুৰোধ কৰিছো ইতিমধ্যে আজি মই লুংচুঙত যোৱা সময়ত গম পাই আহিছো যে আছু যিটো আছে সান্তালী ষ্টুডেণ্ট ইউনিয়ন তেখেতসকলে অলৰেডি মটৰচাইকেল লৈ গাঁৱে গাঁৱে গৈছে মই অহা কালি আবেলি আমাৰ হেল্থ ইএম আৰু এজন ইএম আমাৰ ধনঞ্জয় বসুমতাৰী অলপ পিছত মই তেখেতসকলক মানে ক'বলৈ বিচাৰিছো অহা কালিৰ ভিতৰত সেই ষ্টুডেণ্ট ইউনিয়ন বিলাকৰ লগত মিটিং কৰিব যাতে তেখেতসকলো নিজৰ জনগোষ্ঠীৰ মাজত এই যে আঠুৱাটো যে সবজি খেতিত ব্যৱহাৰ কৰে মাছ ধৰাত ব্যৱহাৰ কৰে এইবিলাক যাতে নকৰে এইবিলাক এৱাৰনেছ কৰিবৰ কাৰণে আমি তেখেতসকলক অনুৰোধ কৰিব বিচাৰিছো হয় এই কাৰণে আজি মই গৈছো আমি ফ্ৰিকুৱেন্টলি আমি যাই থাকিম এই কাৰণে গৈছো আৰু মই অন দা স্পট কিছুমান টেষ্টও কৰি চাইছো প্ৰায় 8-10 মানুহক মই টেষ্ট কৰিছো ইয়াৰ ভিতৰত প্ৰায় 4টা মান পজিটিভ আহিছে আৰু মই তাতে এচিম্পটমেটিকো টেষ্ট কৰিব দিছো মোৰ ওচৰত থিয় দি আছিল এজন ব্যক্তি যে তেখেতক টেষ্ট কৰক আৰু তেখেতৰো পজিটিভ ওলাইছে গতিকে এতিয়া আমি বুজি পাইছো যে ইটো আৰু একদম মানে নরমাল লেভেলত নাই অলপ বেছিকে ইটো স্প্রেড হৈছে তো এই কারণে আমি আজি সিদ্ধান্ত লৈছো যে পৰিয়ালৰ প্ৰত্যেকজনকে ব্লাড টেষ্ট কৰা হ'ব মানে এই যেহেতু কিট আমাৰ अवेलेबल আছে যাতে আমি এই এৰিয়াতে কন্টেইন কৰিব পাৰো বা হিটো তাতে আমি ফিনিশ কৰিব পাৰো আমি এতিয়ালৈকে এনিমেললৈকে যাব পাৰা নাই বা এই খবৰটো আপোনাৰ পাহে মই পাইছো এই কাৰণে আমি চেক কৰিম যদি তেনেকুৱা কিবা আছে কিন্তু এতিয়ালৈকে আমি মানুহৰ তাত যিখিনি হৈ আছে সেইখিনি আমি কৰি আছো